Hey guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে। আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আকৌ ধামাকা ভিডিঅ' নহয়, এনেই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱাৰ পৰা একদম ধাৰাসাৰ বৰষুণ দি আছে। আপোনালোকৰ পিনে কেনেকুৱা বৰষুণ কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। মই আজি কি কৰিম অকণমান দেখুৱাম আৰু আজি চিলাই লৈ নাযাওঁ, যিহেতু ৰাতিপুৱাৰ পৰাই বহুত বেছিয়ে বৰষুণ দি আছে। চাই থাকক। এতিয়া মই ভাত পানী বনাই মেলি ৰেডি। এতিয়া বাজিছে 11টা, 11:30 বাজিছে। মই কি বনালোঁ আপোনালোকক দেখুৱাম, যিহেতু বনোৱাৰ টাইমৰ ভিডিঅ'টো কৰা নাখাল। এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। মই এয়া বনাইছোঁ ভোল, আলু, মাছ এনেকৈ আজি, আৰু একো নাই। আৰু ইপিনে ভাত বনাইছোঁ। বৰষুণতে আমাৰ বাৰাণ্ডাবোৰ টিকি গৈছে একদমবাৰে। কি কৰিবা, চাওক বাহিৰৰ একদমবাৰে ভিউ। বৰষুণ হৈ আছে। এতিয়াও বৰষুণ কমাই নাই। মোৰ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ লাষ্টলৈকে চাই থাকক। গাইজ, বৰষুণটো এৰা দেখি অকণমান বাহিৰলৈ ওলাই আহিলোঁ। দেখিলোঁ খালবোৰ একদমবাৰে পানীৰে ভৰা। মামীহঁতে মাছ মাৰি আছে, দুজন মানে পানী খেলি আছে। সেই গাইজ, মই এতিয়া ভাত পানী খাই মেলি অকণমান আজৰি হ'লোঁ। এতিয়া অকণমান জিৰণি ল'ম, পিছত লগ পাই আছোঁ আপোনালোকক। Few minutes later. মই এতিয়া যাবলৈ ওলাইছোঁ দোকানলৈ। দেখা পাইছে চাগে বহুত বেছিয়ে বৰষুণ দি আছে। মই এতিয়া দোকানত যাই আছোঁ। আহি পালোহি দোকান। এতিয়া দোকানখন খুলি লওঁ, পিছত লগ পাই আছোঁ গাইজ। আমাৰ দোকানখন মই এতিয়া খুলি মেলি ৰেডি। চিপছবোৰ এনেকৈ ওলোমাই থৈ দিয়া হৈছে। বিশেষ একো নাই। কোনোবাক যদি বস্তু লাগে তেতিয়াহ'লে আহিব পৰা আমাৰ দোকান। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ঘৰত গৈ ভিডিঅ'টো সামৰি নামাৰোঁ, ইয়াতে সামৰি মাৰিছোঁ। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। নতুন ভিডিঅ' দি থাকিলেও মই চেষ্টা কৰি থাকিম। বাই বাই।